Itu kron. Nah, baru dia. Hello guys, welcome back to my channel. আজি পুনৰ এটি নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো আৰু কি জানেনে এসি লগালো মানে দোকানত মানে পাৰ্লাৰত এসি লগালো কিন্তু যিদিনাখনৰ পৰা এসিটো লগাইছো হে নেক্সট দিনৰ পৰা আছে বতৰ বেয়া কৰিছে আজি পৰ্যন্ত মানে বৰষুণে দি আছে আৰু সকলোৱে কৈ আছে বোলে এসিটো লগালা এতিয়া বোলে ঠাণ্ডাই পৰিলে দেখোন যদি গুটে বছৰটো যদি এনেকুৱা যদি ঠাণ্ডাকে যায় তেতিয়া হলে তোমালোকৰ এসি লগোৱা বলে কোনো হাৰ্থকে নহব মবলো ভালে হে এসিটো আকৌ জোৰ পৰা আনিছিলো এও কৈছে জোৰ পৰা আনিছো তাতে ঘূৰাই দিম আৰু এসিটো পইচা কিটা বাছে যাব তাকে যদি তেনেকুৱা হয়তো ভালে ঠাণ্ডা বতৰটো ভালে লাগে কিন্তু বৰষুণৰ বতৰটো আমনি লাগে দেই মানে ঠাণ্ডা বতৰটো বাৰু ভাল লাগে গৰমতকে ঠাণ্ডা বতৰটো ভাল লাগে আৰু এসিনো কি আৰু ৰুমটোত সোমাই থকা সময়খিনিতে এসিত থাকিম ঠাণ্ডা লাগিব তাৰ পিছতটো আকৌ বাহিৰত ওলাবই লাগিব আৰু ঘৰতটো এসি নাই আৰু হেতু কাৰণে একচুয়ালি এইবিলাক আসলে বেয়া হে কিন্তু মোৰ কিছুমান মানে কামৰ সুবিধাৰ কাৰণে এসিটো লগোৱা হল ধৰক ষ্ট্ৰেটনিং কেতিয়াবা ষ্ট্ৰেট কৰোতে চুলিবিলাক ঘামি যায় তেতিয়া অকমান মানে চুলিবিলাক কোন বেয়া হোৱাৰ চান্স থাকে হেতু কাৰণে একচুয়ালি এসিটো লগালো আৰু যেতিয়া গৰম পৰিব আৰু তেতিয়া এসি হাৱা লম আৰু এতিয়া থাকক আৰু এনেকে চাও এইটো এসি আৰু আজি ছোৱালী বিলাকো নাই অহা এই বতৰতনো কি আৰু আহিব বজাৰো ইমান ভাল নহয় হৈছে মোটামুটি আৰু মানে হাজিৰাটো ওলাইছে আৰু আজি আমাৰ সৰু পোৱালি মানে আমাৰ হুনমইনাৰ আজি ৰিজাল্ট দিছে ৰিজাল্ট আনিবলৈ গৈছে ডাঙৰ মাইকৰ লগত আহি পোৱাহি নাই এতিয়ালৈকে ভালে হ'ব তাই মানে ফাৰ্ষ্টতে যাব বুলি মোৰ হেতু সম্পূৰ্ণ বিশ্বাস আছে বাৰু কিন্তু হলো ক'ব নোৱাৰি নহয় আকৌ লিখা ওপৰত কথা যদি আকৌ হেণ্ডৰাইটিং বেয়া হৈছে বা তাৰ মাজতে হেতি ভুলো কৰিব পাৰে হেতু কাৰণে ৰিজাল্টটো অহাৰ পাছতে গম পাম হলো ফাৰ্ষ্ট সেকেন্ড কিবা এটা যাব আৰু ধুনুৰ ৰিজাল্টটো এবাৰ ইমান ভাল নহল তাই মানে এবাৰ ইমান ভালদৰে চাবও নোৱাৰিলো বাৰু হেতু কাৰণে এনে ৰেংকত যাব নোৱাৰিলে আৰু ঠিক আছে আৰু হুনমইনা আহি পাইলক ৰিজাল্টটো আপোনালোকৰ লগত শেয়াৰ কৰিম কেনেকুৱা হৈছে দেখাম বাৰু ৰিজাল্টটো The next day কালি পোৱালি ৰিজাল্ট দিলে আৰু ৰিজাল্টটো দেখাই দিবা আকৌ তোমাৰ কালি দেখুৱা নহল এটা ধুনীয়াকৈ এনেকৈ দেখাই দিবা দেখাই দিয়া ৰবা দেই ফাৰ্ষ্ট পজিশনে পালে বাৰু এইবাৰ ক্লাছ 1 লৈ পাইছে ফাৰ্ষ্টত নোযোৱা হলে আৰু পিটিলোহেঁতেন খুব পিটিলোহেঁতেন দেখুৱাই দিয়া কালি ৰাতি নহয় দিনতো কৰিছিলো হয় নে হেৰি আকৌ এইটো কি বুলি কয় স্পা এটা আহিলে থ্ৰেডিং আহিলে তাৰপিছতে ৰিমিলে তাৰপৰা ফোন কৰিলোঁ ৰিমি আহিলে যেনিবা ৰিমি আহি পেলাই কৰিলেহে বাৰু তাই 4:30 মানত গৈছে কালি আমাৰ ভাটাৰ মানুহখিনিও গুচি গ'ল এইখিনিতে বাছ ৰখাইছিলেহি সব মানে আৰু অলপ আছে আৰু সেইখিনি যাব আৰু
পেটিকোট পিন্ধিয়ে নাচিছে এই আমাৰ ছোৱালীকেইজনী ইয়াতে চাহ বনাই খাবলৈ লৈছে কাৰণ আমাৰ ৰোজা মাহ আৰম্ভ হৈ গ'ল আনকালে আনি দিওঁ ঘৰৰ পৰা এতিয়া নিজে বনাবলৈ লৈছে সিহঁতি পানীটো কমকৈ লোৱা চাহৰ জোখত সেইটো অলপ আওখালি আনি লাগে নাই চাহ বনোৱাটো কিহত বনাবা চাহ এইটো ব্ৰইলাৰটো টানাগা কিহত বনাবলৈ লৈছা অঁ সেইটো অকণ আওখালি নানিলা কেইবাদিনো বনোৱা নাই যে এতিয়া ৰাখি লোৱা এইফালে ৰিমিয়ে কথা পতাত ব্যস্ত মোবাইলত বতৰ বেয়া